মা ইমানকৈ কি চিন্তা কৰি আছা? বতৰটোৰ কথাহে চিন্তা কৰিছোঁ অ' ৰীমা। কেনেকৈ কোলামোলা কৰি আহিছে দেখিছানে? অকণমান দেৰি পিছতে ডাঙৰকৈ এজাক বৰষুণ আহিব যেন লাগিছে। চাওঁতে চাওঁতে বাৰিষাই পালেহি। কিন্তু ঘৰৰ টিংখিনি মেৰামতি কৰিবলৈ মোৰ হাতত পইচাই নাই। তুমি সৰু হৈ থাকোঁতে শেষবাৰলৈকে ঘৰৰ টিংখিনি মেৰামতি কৰিছিলোঁ। তেতিয়াৰ পৰা কৰোৱাই নাই। দেখিছানে ইমান ডাঙৰ ডাঙৰ ফুটা ওলাই পৰিছে। এতিয়া অকণমান বৰষুণ দিলেই বাৰিষাত গোটেই ঘৰৰ ভিতৰত পানী সোমায়। অকণমান দেৰিকৈ বৰষুণ আৰম্ভ হ'লে আমাৰ থাকিবলৈকেও জেগা নোহোৱা হ'ব। হয় দিয়া মা, তুমি কিন্তু ইমান চিন্তা নকৰিবা। এইবাৰ আমি পইচা যোগাৰ কৰি টিংকেইখনৰ মেৰামতি কৰি ল'ম। এতিয়া বৰষুণ দিলে এতিয়া আমাৰ খোৱা ৰুমটোত পানী পৰিব। আমি পাকঘৰতে থাকিব লাগিব মা। পাকঘৰৰ টিংকেইখনত ইমান ফুটা নাই। পাকঘৰত ইমান পানীও নপৰে। অ' ৰীমা, বৰষুণ এৰালৈকে পাকঘৰতে থাকিব লাগিব। বৰষুণৰ দিনকেইটা পাকঘৰতে যেনে তেনে কটাব লাগিব। বৰষুণ যাক নেৰালৈকে আমি পাকঘৰতে থাকিব লাগিব। কেনেবাকৈ বৰষুণত তিতি বেমাৰত পৰিব লাগিলে ডক্টৰৰ ওচৰত যাবলৈ মোৰ ওচৰত পইচা যোগাৰ নাই অ' আই। অ' মা, বৰষুণ এৰালৈকে তুমি আৰু মই পাকঘৰতে থাকিম দিয়া। বৰষুণ ষ্টাৰ্ট হৈ গ'ল। বৰষুণৰ দিনবোৰ ইমান ভাল লাগে। বাৰিষাৰ ছিজনটো মোৰ বহুত বেছি ভাল লাগে। বৰষুণত তিতিব মন যায়। বৰষুণ দি থাকোঁতে গৰম গৰম চাহ খাব মন যায়। বৰষুণৰ দিনবিলাক মজাই বেলেগ। বাবা, বৰষুণৰ ছিজনটো ইমান ধুনীয়া লাগে। বাৰ্বি, তোমাৰ ভাল লগা ছিজন আৰম্ভ হ'ল। অ' মা, তাকেতোন। বৰষুণৰ দিনবোৰ সঁচাকৈ ইমান ভাল লগা। বৰষুণ যাক দেখিয়ে মোৰ মনটো ভাল লাগি গৈছে। অ' বাৰ্বি, মই জানো তুমি যে বৰষুণৰ দিনবোৰ কিমান ভাল পোৱা। তুমি এইখিনিৰ পৰা বৰষুণ চাই চাই এনজয় কৰা। মই তেতিয়ালৈকে চাহ বনাই আনো। মই গৰম গৰম পকৰীৰ লগত চাহ বনাই আনো আৰু দুইজনীয়ে বহি আৰামত খাম। অ' ঠিক আছে মা, তুমি যোৱা। গৰম গৰম পকৰীৰ লগত চাহ লৈ আহা মা। তাতকৈ আগত অকণমান মই বৰষুণত তিতি আহোঁ। বাৰ্বি, বৰষুণত তিতিব নালাগেচোন। ইয়াৰ পৰাই বৰষুণ চোৱা। বৰষুণত তিতিলে বেমাৰ হ'ব পাৰে। মা, মেডিচিনটো আমাৰ ঘৰত আনি থোৱা থাকেই। বৰষুণত তিতি অকণমান গা বেয়া লাগিলে মেডিচিন খাই দিলেই হ'ল। নহ'লে আমাৰ ফেমিলি ডক্টৰটো আছেই। বেছিকৈ গা বেয়া লাগিলে ফেমিলি ডক্টৰৰ ওচৰলৈ গ'লেই হ'ল। চিম্পুল মা। মা, মই তিতিমেই। তুমি যোৱা পকৰী বনোৱাগৈ। মই অকণমান তিতিম আৰু ভিতৰলৈ আহি যাম। তোমাৰ জ্বৰটো বেছিকৈ বাঢ়িহে গৈছে। ৰ'বা, তোমাৰ কাৰণে টাউনৰ পৰা দৰৱ লৈ আনোগৈ। নালাগে দে ৰীমা, মোৰ এনেকৈয়ে ভাল হৈ যাব। দৰৱ আনিবলৈ মোৰ হাতত ইমানকেইটা পইচা নাই ৰীমা। আজিকালি দৰৱবোৰৰ যিহে দাম। হ'ব দে, মই এনেকৈয়ে ভাল হৈ যাম। মা, তুমি চিন্তা কৰিব নালাগে। মা, মোৰ টেকেলিতে 2 টকামান আছে। সেইকেইটাহে দৰৱ আনিম। সেইকেইটাই দৰৱ আনিব হৈ যাব মা। তুমি এতিয়া অকণমান খোৱা। মই পটককৈ গৈ টাউনৰ পৰা দৰৱকেইটা লৈ আনোগৈ। ৰীমা, বাহিৰত বৰষুণ আহোঁ আহোঁ কৰিয়ে আছে। ছাতিটো আমাৰ ভাঙি থাকিল। তই গ'লে আকৌ তই বৰষুণত তিতি বেমাৰতহে পৰিবি। নালাগে, নালাগে মা। টাউনলৈনো কিমানকণ বাট? বৰষুণ দিয়া আগতে মই ঘৰ আহি পামহি মা। ড্ৰাইভাৰ আংকল, গাড়ীখন এইখিনিত অকণমান ৰখাই দিয়াচোন। বৰষুণত মই অকণমান তিতি লওঁ। এই বৰষুণ চাক যেন কেতিয়া যেন এৰিব। অশান্তি লগা হৈছে আৰু। ইমান দিনৰ পৰা একেৰাহে পৰিয়ে আছে। আপুনি কেনেকুৱা ধৰণৰ ছোৱালী বাৰু? বৰষুণৰ কাৰণে কাৰোবাৰ অশান্তি হ'ব পাৰেনে? বৰষুণৰ দিনবোৰ ইমান ভাল লগা। মই সেই বৰষুণৰ দিনবোৰৰ কাৰণে সদায় অপেক্ষা কৰি থাকোঁ। বৰষুণৰ দিনবোৰ তোমালোকৰ ধনী মানুহৰ কাৰণে ভাল লগা দিন হ'ব পাৰে। কিন্তু আমাৰ নিচিনা মানুহৰ কাৰণে বৰষুণ পৰিলে চিন্তাহে কাৰণ। বৰষুণৰ প্ৰয়োজন নাই বুলি মই নকওঁ। বৰষুণৰ প্ৰয়োজন আছে, কিন্তু তথাপিও বৰষুণ আহিলেই আমি বহুত কথা চিন্তা কৰিবলগীয়া হয়। ছোৱালীজনী এনেকৈ কিয় ক'লে বাৰু? বৰষুণ সকলোৰে কাৰণে একেই নহয়। আমাৰ কাৰণে ভাল লগা, সিহঁতৰ কাৰণে চিন্তাৰ কাৰণ। মই ভালকৈ বুজিয়ে নাপালোঁ। আচলতে ছোৱালীজনী কিবা প্ৰব্লেমত পৰিছে নেকি বৰষুণৰ কাৰণে? মই তাইৰ পিছে পিছে গৈ কথাটো জানিব লাগিব। তুমি কেতিয়া আহিলা? মই গমেই নাপালোঁ। আজি তুমি বেলকনিত ৰখি বৰষুণ চাই থকা নাই? বাহিৰত বৰষুণ আকৌ আৰম্ভ হ'ল, জানানে নাই? নালাগে মা, বৰষুণ নিদিলেহে মই ভাল পাওঁ, জানানে মা? বাহিৰত আকৌ বৰষুণ দিছে নেকি? মা, তুমি অকণমান ৰ'বা। মই পটককৈ ড্ৰাইভাৰ অংকুলৰ সৈতে এঠাইৰ পৰা আহোঁগৈ। ইমান বৰষুণ ভাল পোৱা ছোৱালীজনীয়ে আজি বৰষুণ নালাগে বুলি ক'লে। তুমি ইয়াত কেনেকৈ চিনি পালা আমাৰ ঘৰটো? তোমাক বাছ ষ্টেণ্ডত লগ পাইছিলোঁ, তেৱে নহয় জানো? আচলতে তুমি যেন ক'লা বৰষুণত অশান্তি পাইছোঁ বুলি। সেইটো কাৰণে মই আচৰিত হ'লোঁ। বৰষুণকো কোনোবাই ইমান বেয়া পাব পাৰেনে? আৰু মই তোমাৰ পাছে পাছে আহিলোঁ আৰু দেখিলোঁ তুমি এইটো ঘৰত সোমাইছা। তোমালোকৰ ঘৰৰ টিংখনো বহুত ফুটা থকা। সেইকাৰণে ঘৰলৈ যোৱাৰ পাছত যেতিয়া আকৌ বৰষুণ আৰম্ভ হ'ল, মোৰ তোমালোকলৈ মনত পৰিল। বৰষুণ নেৰালৈকে তোমালোক আমাৰ ঘৰতে থাকিবা। এইটো ঘৰত থাকিলে বৰষুণৰ পানী পৰি বেমাৰ আজাৰ হ'ব পাৰে। আমাৰ ঘৰত তোমালোকে কোনো ধৰণৰ অসুবিধা নোপোৱা। আমাৰ ঘৰত মাত্ৰ মই আৰু মাহে। দেউতাটো ব্যৱসায় কামত প্ৰায়ভাগ বাহিৰতে থাকে। সেইটো কাৰণে তোমালোকক আমাৰ ঘৰলৈ নিবলৈ আহিছোঁ। তুমি আমাৰ কাৰণে ইমানখিনি চিন্তা কৰিলা, তাৰ কাৰণে ধন্যবাদ। কিন্তু আমি তোমাৰ লগত যাব নোৱাৰিম। মানে
আজি তোমাক প্ৰথম লগ পাইছিলোঁহে। কেনেকৈ তোমালোকৰ ঘৰত অশান্তি দিওঁগৈ। হ'ব দিয়া, আমাৰ পাকঘৰত পানী নপৰে নহয়। আমি দুইজনী তাতে আছোঁ এইকেইদিন। বৰষুণ নেৰালৈকে আমি তাতে থাকিব পাৰিম। ৰীমা, বেচেৰীজনী ইমানকৈ জোৰ কৰিছে যেতিয়া, বৰষুণ নেৰালৈকে আমি তেওঁলোকৰ ঘৰতে থাকোঁগৈ। বৰষুণ এৰাৰ পাছত আহি আমাৰ ঘৰৰ টিংকেইখন মেৰামতি কৰাই ল'ম আৰু চিন্তা নাথাকিব। হ'ব ব'লা, এতিয়া তোমালোকৰ ঘৰলৈ যাওঁ।